Hello everyone, welcome to my channel. I hope সকলোৱে ঘৰত জালে কুশলে আছে. So let's start our day. তো মই ৰেডি হলো এতিয়া মই ফিল্ম চাব যাম. So ভাবিলো তাৰ আগত মই আপোনালোকক এটা ৰিভিউ দি দিও কাৰণ ইমান ধুনীয়া হৈ ৰেডি হৈছো তাৰ পিছত আৰু ইচ্ছা নাযায় ৰেডি হ'ব. তো সেইকাৰণে মই ভাবিলো ৰেডি হৈছোৱে যেহেতু আপোনালোকক মই ৰিভিউটো দি দিও. So মই তিনিটা সিৰাম অৰ্ডাৰ দিছিলো. সিৰাম তিনিটা ভালে হয়. মই ইউজ কৰিলো. ইউজ কৰাৰ পিছত মই ভাবিলো আপোনালোকক এটা ৰিভিউ দিও. তিনিটা মই বেলেগ বেলেগ ব্ৰ্যান্ডৰ ইউজ কৰিছো. সো আপোনালোকে চাব ভিডিওটো একদম হেকলৈ চাব স্কিপ নকৰিব কাৰণ ছোৱালীবোৰে তো চাবই ভিডিওটো স্কিপ নকৰিব কাৰণ একদম অনেষ্ট ৰিভিউ দিম কাৰণ মই নিজে ইউজ কৰিছো তাতে ফেক দিব লগা মোৰ একো নাই ফাৰ্স্টলি মই ইউজ কৰা সিৰামটো হৈছে নাইচিয়ামাইড সিৰাম সো এটো হয় প্লামৰ আপোনালোকে জানে প্লামৰ বহুত কেইটা প্ৰডাক্টস বহুত বেছিয়ে ভাল বেছিভাগ কিন্তু নাইচিয়ামাইড সিৰাম মই বহুতৰ ইউজ কৰিছো আগতেও বাট সবতকে বেছি মোৰ মানে মই ভাল পাইছো এটো প্লামৰটো একো আপোনালোকক একো ইৰিটেশন নিদিয়ে মই এটো 110% কৈ দিলো সো মই ড্ৰাই স্কিন বিলাকক মানে কৈ আছো ৰিভিউজ দি আছো কাৰণ যেটুকে মোৰ ড্ৰাই স্কিন সো মই ড্ৰাই স্কিনৰ কথা বুজি পাম কিন্তু কম্বিনেশন এন্ড অইলি স্কিনৰ কথা মই তেনেকে নাজানিম ফাৰ্স্টলি মই কোনো ডক্টৰ নহয় মই যি ৰিভিউজ দিম মই নিজৰ স্কিনত ইউজ কৰিছো সো মই যেনেকুৱা ফিল কৰিম আপোনালোক হেতুৱে কম যদি মোৰ কিবা সিৰাম বেয়া লাগিছে মই বেয়া লগা বুলি কম বাট দেন অলসো যদি আপোনালোকৰ ডাউট হয় তেনে আপোনালোকে পেটছ টেষ্ট এটা কৰি ল'ব তাৰ পিছত আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনালোকৰ ডাউট হয় বাট ড্ৰাই স্কিন বিলাকে একো টেষ্ট নকৰিলেও আপোনালোকে ইউজ কৰিব পাৰে একো প্ৰবলেম যদি আপোনালোকৰ অলৰেডি স্কিনত একো প্ৰবলেম নাই দেন ইউ কেন ইউজ ইট ফাৰ্স্টলি বহুত কথা কলো মই বাতিক আৰু ভাষণ দি দিলো বহুত ন জানো মই বৰ হৈ যায় মানুহ ইমান ভাষণ দিলে তো ফাৰ্স্টলি নাইচিয়ামাইড সিৰাম সো মই ইউজ কৰিছো 5% আপোনালোকে 10% লৈ যাব কিন্তু মই ৰেকমেন্ড কৰো যে 5% আপোনালোকে ইউজ কৰিব কাৰণ যেটুকে আমি সকল বিগিনাৰ্স মই শিকি আছো সো বহুত বৰ মই ভিডিও চাই পেলাই মই এটো মানে শিকি লও সো এই কাৰণে মই মানে ফাৰ্স্টলি মই ট্ৰাই কৰিছিলো 5% আৰু 5% টোৱে মোৰ স্কিনৰ কাৰণে বেষ্ট কিন্তু মই আপোনালোকক আৰু এটা কথা কম মই বহুত বেছি মেকআপ কৰো হা দেন অলসো মোৰ স্কিনৰ বাবে 5% টো বেষ্ট হয় যদি আপোনালোকে বহুত বেছি মেকআপ কৰে বা আপোনালোকক লাগে যে বহুত বেছি ডাল আপোনালোকৰ স্কিনটো তেতিয়া হলেও আপোনালোকে প্লিজ 5% টো ইউজ কৰিব 10% টো বহুত বেছি হাই হৈ যায় নহয় যে 10% ইউজ কৰিব নোৱাৰে বাট বহুত বেছি হাই হৈ যায় 5% ইজ দা বেষ্ট আৰু নাইচিয়ামাইড সিৰামৰ মানে বেষ্ট কাম হৈছে যদি আপোনালোকৰ ওপেন পোৰ্স হয় তেতিয়া হলে আপোনালোকে এটো ইউজ কৰিব নাইচিয়ামাইড 5% হৈ গল ফাৰ্স্টলি সেকেন্ডলি যদি আপোনালোকৰ স্কিনটো ডাল হৈ আছে তেতিয়া হলে আপোনালোকে ইউজ কৰিব পাৰে আৰু বেছি ভাগে কয় নাইচিয়ামাইড সিৰাম ইউজ কৰিলে পিম্পলস প্ৰিভেন্ট কৰে বা পিম্পলস নাহে একো নহয় এইবিলাক এনে কয় বুলি কৈছো পিম্পলসৰ একো কামে নাই নাইচিয়ামাইডৰ মই যিমান দূৰ জানো কাৰণ মোৰ যেটা পিম্পলস হৈছিল মই ইউজ কৰি চাইছিল একো কাম নিদিয়ে এটো জাস্ট কাম হ'ল যদি আপোনালোকৰ স্কিনটো ডাল হয় ব্ৰাইটনিং কৰিব বহুত বেছি ব্ৰাইটনিং কৰে স্কিনটো সেকেন্ডলি যদি আপোনালোকৰ ওপেন পোৰ্স হয় তাৰ কাৰণে বেষ্ট হয় নাইচিয়ামাইড সিৰাম এই দুটাই আৰু বেলেগ একো নাই এখিনিয়ে আৰু আপোনালোকক ইনষ্টেন্ট হাইড্ৰেশ্যন দিব সো সেকেন্ড সিৰামটো হৈছে এটো মোৰ মতামতে হেখে হৈছে চাকচোন হাফ এটো হৈছে salicylic acid salicylic acid আপোনালোকে জানে নিশ্চয় কিহৰ কাৰণে ইউজ হয় ফাৰ্স্টলি এটো ইউজ হয় যদি আপোনালোকৰ পিম্পলস আছে তেতিয়া হলে পিম্পলস প্ৰিভেন্ট কৰাত বহুত বেছি ইউজ হয় এটো পিম্পলস বহুত বেছি প্ৰিভেন্ট কৰে বহুতে বেছি যত আপোনালোকৰ পিম্পলস আছে তাত 1 ড্ৰপ দিব মাসাজ কৰি দিব দুদিন বা 3 দিন আপোনালোকে কৰিব 4th দিনা আপোনালোকৰ নোহোৱা হৈ যাব পিম্পল damn sure so আপোনালোকে ইউজ কৰিব পাৰে salicylic টো আৰু সেকেন্ডলি হৈছে যদি আপোনালোকৰ ওপেন পোৰ্স আছে then also you can use it salicylic acid এটো তেতিয়াও বেষ্ট হয় আৰু কেনেকৈ ইউজ কৰিব লাগে এটোৰ এটা ৰেষ্ট্ৰিকশন আছে so how to use it so এটো আপোনালোকে দিনত ইউজ নকৰিব দিনত আপোনালোকে নাইচিয়ামাইড ইউজ কৰিব পাৰে এটো বাট ৰাতি আপোনালোকে যদি salicylic ইউজ কৰে তাৰে লগত ময়শ্চাৰাইজাৰ
এনাফ আৰু একো নালাগে আৰু যদি দিনত ইউজ কৰে তেতিয়াহ'লে ছানস্ক্ৰীন ইউজ কৰিব লাগিব কিন্তু আপোনালোকে এই দুটা কম্বিনেশ্যন কৰি ইউজ কৰিব পাৰে মই তেনেকুৱাকৈও মানে ইউজ কৰিছিলোঁ কাৰণ মোৰ পিম্পলছো হৈ আছিল আৰু স্কিন বহুত ডাল হৈ আছিল চ' মৰ্ণিং মই এইটো ইউজ কৰিছোঁ ৰাতি মই এইটো ইউজ কৰিছোঁ চ' তেনেকৈও আপোনালোকে ইউজ কৰিব পাৰে একো ছাইড ইফেক্ট নাই চ' এইটো হৈছে ভিটামিন চি চিৰাম আৰু এইটো হৈছে ডট এণ্ড কিৰ চ' যিটোকে মই আপোনালোকক অলৰেডি কৈছোঁ ডেট আই হেভ ইউজড চিৰামছ ফ্ৰম ডিফাৰেণ্ট ব্ৰেণ্ডছ আৰু এইটো হৈছে লাষ্টলি ডট এণ্ড কি আৰু মই এই তিনিটা ব্ৰেণ্ডৰে ইউজ কৰোঁ মই বেলেগ একো ব্ৰেণ্ডৰ ইউজ নকৰোঁ বহুত বেছি ভাল হ'লেও মই ইউজ নকৰোঁ কাৰণ স্কিনত যিটো শ্বুট কৰে আপোনালোকে সেইটো ইউজ কৰিব লাগে এইটো চেঞ্জ কৰি কৰি চিৰাম ইউজ নকৰিব কেতিয়াও চ' ফাৰ্ষ্টলি মই আনিছোঁ 10% ভিটামিন চি প্লাছ ই এণ্ড 5% নাইচিয়ামাইড চিৰাম যদি আপোনালোকৰ নাইচিয়ামাইড এক্সট্ৰাকৈ ইউজ কৰিবৰ ইচ্ছা নাই দেন আপোনালোকে এইটো ইউজ কৰিব পাৰে ভিটামিন চিটো বহুত বেছি ভাল হয় আৰু চ' ভিটামিন চি আপোনালোকক কিহত কাম দিয়ে যদি আপোনালোকৰ স্কিন যদি আপোনালোকৰ পিগমেণ্টেশ্যন আছে ভিটামিন চি বহুত বেছি হেল্প কৰিব প্ৰিভেণ্ট কৰাৰ কাৰণে যদি আপোনালোকৰ একনেছ আছে তেতিয়াহ'লে বহুত বেছি হেল্প কৰিব তেতিয়া আৰু থাৰ্ডলি আপোনালোকৰ স্কিন ব্ৰাইট কৰিব ভিটামিন চি ইউজ কৰিলে মৰ্ণিং ইউজ নকৰাটো বেষ্ট হয় ৰাতি ইউজ কৰাটোৱে ভাল আৰু তাৰপিছত যদি আপোনালোকৰ স্কিনটো ডাল তেতিয়াহ'লে বহুত বেছি হেল্প কৰে অপেন প'ৰ্ছৰ কাৰণে হেল্প কৰে মানে অ'ভাৰঅল চবৰ কাৰণে ভিটামিন চিটো বেষ্ট হয় চ' আনকি ডাৰ্ক স্পটছৰ কাৰণেও ভিটামিন চি আপোনালোকক বহুত বেছি হেল্প কৰে চ' এই তিনিটা হৈছে মোৰ চিৰাম চ' আপোনালোকক মই ৰিভিউজ দি দিলোঁ যদি আপোনালোকৰ মানে মোৰ ৰিভিউজ চাই অলপো যদি আপোনালোকে হেল্প পাইছে বা অলপো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেন্তে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব চেনেলটো আৰু এটা লাইক কৰি দিব কাৰণ বহুত কষ্ট কৰি পেলাই ভিডিঅ'জবোৰ বনাওঁ তো যদি লাইক নাহে বা ভিউজ নাহে তো ছাবস্ক্ৰাইব নকৰিলে একদমেই ভাল নালাগে চ' প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এটা লাইক কৰি দিব আৰু তেতিয়াহ'লে মই সোনকালে লৈ আহিম নতুন ভিডিঅ' বাই বাই